আজি দুপৰীয়া কি ৰান্ধো আপোনাক দেখুৱাওঁ বুলি ভাবিছোঁ, কিন্তু মই এতিয়া পাকঘৰলৈ আহি ধৰিব পৰা নাই যে মই কি ৰান্ধিম। বাৰু যিয়ে নহওক কিয় বলকচোন চাই থাকোঁ আজি মই দুপৰীয়া ভাত সাজৰ বাবে কি ৰান্ধো। পাকঘৰলৈ প্ৰথমতে আহিয়ে মই পৰ্কখিনি বইল হ'বলৈ দিলোঁ এফালে, আৰু এফালে মই দাইলখিনি পাতি দিওঁ। দাইলখিনি হৈ থাকে মানে পৰ্কখিনিও বইল হৈ থাকিব। পৰ্কখিনি বইল হৈ যোৱাৰ পাছত মই এইখিনি মাংসখিনি বনাই ল'ম। এতিয়া ইয়াতে মই মছলা একো ব্যৱহাৰ কৰা নাই, পিঁয়াজ নহৰু আদা বেছিকৈ এইখিনিয়ে দিছোঁ আৰু একো দিয়া নাই। ইয়াৰ মাজতে ভাবি আছোঁ যে এতিয়া মই মূলা ভাজি বনাম নেকি। মূলা মটৰ আলু শুকানকৈ ভাজিলে ভাল লাগে খাই, হয় নহয় কওকচোন। সেইকাৰণে ভাবিছোঁ যে মূলাখিনি গুচাই লৈছোঁ ইয়াতে, আৰু মিহি মিহিকৈ কাটি পেলাই ইয়াৰে এখন ভাজি বনাম। আজি ৰাতিপুৱা মই এয়া ফুলকবি কণী আলু মটৰ সেয়া ভাজি বনাইছিলোঁ, সেইখিনিও মই গৰমাই পেলাই ছাইড কৰি ৰাখি দিলোঁ। আৰু এফালে এতিয়া মই মূলা ভাজিখিনি বনাই ল'লোঁ, দাইলখিনিও পাতি দিলোঁ, দাইলখিনি তেল মৰা হৈ গ'ল, ভাতো পাতি দিছোঁ, গোটেইখিনি ৰেডি হৈ গ'ল। আৰু আজিৰ লাঞ্চ থালিটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।